মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 6ৰ অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ একেবাৰে শেষৰ পাঠ নম্বৰ 15 মহোহো গীত সেই পাঠটি পঢ়িম। আহা আমি পাঠটিৰ মাজলৈ আগুৱাই যাওঁ। মহোহো গীত নামনি অসমৰ জনপ্ৰিয় উৎসৱসমূহৰ ভিতৰত মহোহো অন্যতম। এই অঞ্চলৰ প্ৰায়বোৰ ঠাইতে মহোহো উৎসৱৰ প্ৰচলন আছে। কিন্তু ঠাইভেদে মহোহো গীতবোৰ অলপ বেলেগ বেলেগ হয়। এই গীতবোৰত অসমীয়া ভাষাৰ আঞ্চলিক ৰূপবোৰৰ প্ৰভাৱ পৰা দেখা যায়। পঢ়া আৰু গোৱা। অ হৰি মহোহো, মহ খেদবা তাকোন লো, মহে বোলে মূল্যু দে, টেপুল পোৰা খালো দে। টেপুলত নহ'ল নুন, চাউল কাঢ়ে দোন দোন, চাউল নেদি দিলাক কৰি, এন্থুৰ ঘৰ লৰি লৰি। লৰি চৰি যাওঁতে সোণাৰ নাঙল বাওঁতে, সোণাৰ নাঙল ৰূপাৰ ফাল, ঘৰজীয়া বেটাই বাৱে হাল। হাল দিলোঁ শিৰালে, মৈ দিলোঁ পাতে, মহুৰ মাকক পাৰ কল্লু বুঢ়া দিয়াৰ ঘাটে। বাহুৰ পাত চকা মকা, আমাক লাগে টকা টকা, বাঁহৰ পাত কাজেলি, আমাক দিব আধেলি। বাহুৰ পাত চিকিমিকি, আমাক লাগে সিকি সিকি, ভাল হওক হওক কুশল হওক হওক, গুলিৰ গৰু বাঢ়ক বাঢ়ক। ভাখৰিৰ ধান বাঢ়ক বাঢ়ক, ভাল ভোলকাক দিবাক লাগি, শক্তি মন্ত কৰক কৰক, জয় অ ৰাম বোলা জয় অ হৰি বোলা।